আজি মই পুৰবীজ কিটচেনত বিলাহীৰে মাটিৰ দাইল বনাই দেখুৱাম। অতি কম ইনগ্ৰিডিয়েণ্টছ দি মই এই ৰেচিপিটো বনাম। ইয়াৰ কাৰণে মই লৈছোঁ 600 গ্ৰাম মাটিৰ দাইল। 6-7 ঘণ্টা আগতেই ধুই পানীটো চেকি লৈছোঁ। আৰু লৈছোঁ বিলাহী 5টা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। নিমখ আন্দাজত, কেঁচা জলকীয়া 4টা, হালধি পাউডাৰ ½ টেবুল স্পুন, মিঠি গুটি 1 টেবুল স্পুন আৰু ৰেচিপিটো বনাবৰ কাৰণে মিঠাতেল। এতিয়া মই মাটিৰ দাইলখিনি প্ৰেছাৰ কুকাৰত দি দিছোঁ। আৰু হালধি পাউডাৰখিনি দি দিছোঁ। পানী দিম। পানীটো 1 ইঞ্চি ওপৰলৈ দিম। লৰাই দিছোঁ। কেৰাহী গৰম হৈছে। এতিয়া মই ইয়াত মিঠাতেল দিছোঁ। বেছি দিয়া নাই, 2 টেবুল চামুচ তেনেকুৱা এটা আন্দাজত দিছোঁ। তেল গৰম হৈছে। এতিয়া মই জুইটো অলপ কমাই দিছোঁ, নহ'লে মিঠিকেইটা পুৰা যাব। মিঠি গুটিকেইটা মই এতিয়া দি দিছোঁ। একদম কম সামগ্ৰীৰে বনোৱা এবিধ ৰেচিপি। মিঠি গুটিকেইটা ৰঙা পৰিল। এতিয়া মই ডাঙৰকৈ কাটি লোৱা বিলাহীখিনি দিছোঁ। 4 মিনিটমান ফ্ৰাই কৰিলোঁ। বেছি গলাই নেপেলাওঁ মই। এতিয়া মই ইয়াত মাহৰ দালিকেইটা দিম। মাহৰ দালিকেইটা ইমান ধুনীয়া হৈছে, ঠিক এটা হোটেলত ধুনীয়াকৈ সিজি গৈছে জোখত। এতিয়া মই ইয়াত ঢালি দিম। কিন্তু মই ইয়াত গৰম পানী দিম অলপ, কাৰণ টেঙা দিয়া দালি বেছি গোটা হ'লে ভাল নালাগে। অকণমান পাতলীয়া হ'লে খাই ভাল লাগে। এতিয়া মই অকণমান আৰু নিমখ দিম। মছলা ব্যৱহাৰ কৰা নাই। সদায়তো আমি মছলা ব্যৱহাৰ কৰিয়ে বস্তুবোৰ খাওঁ। কেতিয়াবা এনেকৈ খালে বহুত ভাল লাগে। স্বাস্থ্যৰ কাৰণেও উপযোগী। এনেকুৱা ৰেচিপি মই বহুত আনিম। এতিয়া মই ইয়াত গৰম পানী দিম। চাৰিটা জলকীয়া পেলাই দিছোঁ। আপোনালোকে বনাই চাব এদিন, তেতিয়া গম পাব মই কিয় কৈছোঁ। অতিকৈ টেষ্টি, দেখিবলৈ ধুনীয়া লাগিছে। 2 মিনিট 3 মিনিট হ'লে মই এতিয়া নমাই থওঁ। এইয়া টেঙা দিয়া দালি এনেকুৱা হ'ব লাগে। গেছ অফ কৰিম মই এতিয়া। বিলাহীৰে মাটিৰ দাইল মোৰ কমপ্লিট হৈ গ'ল। খাটি অসমীয়া ৰেচিপি বিলাহীৰে মাটিৰ দাইল। অকল চালেই নহ'ব, চাই ভাল পাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব।